মই ৰাজশ্ৰীয়ে সকলোলৈকে স্বাগতম জনাই আজি লৈ আহিছোঁ আৰু এটা ভিডিঅ' আৰু এয়া গোপিনীসকলৰ লগতে মই গৈছিলোঁ নামঘৰলৈ আৰু নামঘৰত আমি কিদৰে প্ৰস্তুতি পালন কৰিলোঁ তাকে আজি আপোনালোকৰ আগত দেখুৱাম বুলি ভাবিছোঁ আৰু এয়া আপোনালোকক দেখুৱাই আছোঁ কেঁচা লাড়ু কেঁচা মিঠৈ আৰু এয়া মিঠৈ আমি প্ৰস্তুতি উৎসৱ উপলক্ষে সকলোৱে মিলিজুলি কৰিছিলোঁ কেঁচা পিঠাগুড়ি কেঁচা নাৰিকল চেনি কৰ্পূৰ এনেকৈ কৰি আটাইবোৰ বস্তুৱেদি কৰা এবিধ মিঠা লাড়ু সকলোৱে জানে আৰু লগতে এয়া আছিলে প্ৰস্তুতিৰ মুখ্য এয়া শ্ৰীকৃষ্ণৰ প্ৰস্তুতিৰ কাৰণে যিটো জলাবটা তৈয়াৰ কৰা হয় আৰু এয়াও মই কিছু অংশ আপোনালোকক দেখুৱাইছোঁ আজি মই আহিছোঁ আপোনালোকৰ ওচৰলৈ প্ৰস্তুতিৰ বাবে যিটো জলাবটা তৈয়াৰ কৰা হয় তাৰে কেনেকৈ প্ৰস্তুত কৰা হৈছিলে তাকে মই আজি দেখুৱাম বুলি ভাবিছোঁ আৰু লগতে প্ৰস্তুতিৰ দিনাখন আমি সকলোৱে মিলিজুলি নাম কীৰ্তনো কৰিছিলোঁ তাৰ বাবে এতিয়া আগতীয়াকৈ আহি আমি এয়া যা যোগাৰখিনি কৰি আছোঁ সকলোৱে মিলিজুলি হাঁহি ফূৰ্তি কৰি লাড়ু কৰা হ'ল লগতে জলাবটাখিনিও কৰা হ'ল আৰু এতিয়া মই আহিছোঁ আপোনালোকক জলাবটানো কেনেকৈ কৰা হ'ল এয়া জলাবটা কৰিবৰ কাৰণে এয়া প্ৰথমতে লোৱা হৈছে ৰঙা জলকীয়াৰ গুড়ি লগতে জিৰা গুড়ি ধনিয়া গুড়ি গৰম মছলাৰ গুড়ি জালুকৰ গুড়ি লগতে নিমখ এনেকৈ দি পেলাই এয়া এতিয়া মিলাই থকা হৈছে আৰু মই ভাবিছোঁ এইটো যিহেতু জলাবটা কৰা প্ৰস্তুত প্ৰণালীটো এইটো আপাৰ অসমৰ ফালে উজনি অসমৰ ফালে আমাৰ বহুতে হয়তো নাজানে গতিকে এইটোনো কেনেকৈ কৰা হয় সেই বস্তুটোকে মই আজি আপোনালোকৰ আগত দেখুৱাবলৈ খুজিছোঁ ইয়াতে এতিয়া ৰঙা জলকীয়াৰ গুড়ি জিৰাৰ গুড়ি ধনিয়াৰ গুড়ি গৰম মছলাৰ গুড়ি আৰু নিমখ খুব ধুনীয়াকৈ মিলাই লোৱা হৈছে আৰু এইখিনি এতিয়া আমাৰে ৰূপালী তেখেতে কৰিয়ে আছে আৰু লগতে অলপ অলপকৈ মিঠাতেল দি মিহলাই আছে নিমখ জিৰা গুড়ি ধনিয়া গুড়ি গৰম মছলা গুড়ি যিখিনি দিছিলে আটাইখিনি এতিয়া ধুনীয়াকৈ অলপ অলপ মিঠাতেল দি সানি আছে আৰু ইয়াৰ লগতে দিব লাগিব এবিধ কেঁচা বস্তু এয়া গন চানা বুলি কয় সেইবিধো আমি কাটি কুটি তৈয়াৰ কৰি থৈ দিছোঁ লগতে মিক্সিত মাৰি গুড়ি কৰা হৈছে আৰু সেয়াও দিয়া যাব তাৰ আগতে আমি এতিয়া শুকান বস্তুখিনি খুব ভালকৈ মিলাই আছে আৰু তাকেই মই আজি আপোনালোকৰ ওচৰলৈ আহিছোঁ জলাবটা তৈয়াৰ কৰিবৰ কাৰণে কিদৰে প্ৰস্তুত কৰা হয় তাকে দেখুৱাম বুলি আৰু এতিয়া এইখিনি আটাইখিনি মছলাখিনি সানা হ'ল লগতে এইখিনি আদা বটা কৰা হৈছিলে আৰু লগতে এয়া যিটো গনচানা বুলি কয় নামনি অসমৰ ফালে আপাৰ আসামৰ ফালে কি বুলি কয় মই অৱশ্যে নাজানো সেয়াও আমি এনেকৈ মিহি মিহিকৈ কাটি লৈছিলোঁ আৰু সেয়াও ধুনীয়াকৈ মিক্সিতে মাৰি লোৱা হৈছে তাৰ পাছতে আমাৰ গোটেইখিনি তেলেদি মিহলাই আটাইখিনি বস্তু মিহলাই এনেকৈ জলাবটা কৰা হ'ল আৰু সকলোৱে মিলিজুলি এনেকৈ আমি পেকেট পেকেট আকাৰত ভৰোৱা হ'ল যিদৰে আচাৰ ভৰাই তেনেকৈ লগতে আমি আৰু কেইবাগৰাকীও মিলি লাড়ু কৰিলোঁ কেঁচা লাড়ুটো কৰিবলৈ সকলোৱে জানেই কেঁচা পিঠাগুড়ি চেনি কেঁচা নাৰিকল ৰুকা লগতে মৌ ঘিউ কৰ্পূৰ এনেকৈ আটাইবিলাক বস্তু দি কেঁচা লাড়ু প্ৰস্তুত কৰা হ'ল আমি আগতীয়াকৈ আহি পেলাই এইখিনি কৰিলোঁ আৰু এতিয়া আহিছোঁ আবেলি সময়লৈ মই আকৌ ওলাই আহিছোঁ আবেলি সময়লৈ নামঘৰলৈ বুলি আৰু এনেকৈ আহি পেলাই আমাৰ কিছু অনুষ্ঠান এয়া নাম প্ৰসংগ কৰা হ'ল লগতে শৰাই আদি সজোৱা হ'ল লাড়ু জলাবটা ইত্যাদি গোটেইখিনি আমাৰ সজোৱা হ'ল লগতে আইসকলেনো কি গাইছিলে তাকেও অকণমান মই আপোনালোকৰ আগত দেখুৱাম বুলি ভাবিছোঁ
আৰু এইদৰে খুব ধুমধামেৰে আমাৰ নামঘৰত প্ৰস্তুতি উদযাপন কৰা হৈ গ'ল আৰু আমি সকলোৱে নামৰ শেষত মাহ প্ৰসাদ বিতৰণ কৰা হ'ল চাহ লাড়ু মিঠাই বুন্দিয়া ভুজিয়া দি আমি চাহ খালোঁ আৰু লগতে এতিয়া মই আহি ঘৰো পাইছোঁহি আৰু আজি আপোনালোকৰ ওচৰত এনেকৈয়ে মই আজি প্ৰস্তুতি অনুষ্ঠান আমি কিদৰে কৰিছিলোঁ গোটেইখিনি যদিও মই দেখুৱাব নোৱাৰিলোঁ অকণকৈ মই আজি জ্বলা বটা কৰাখিনি দেখুৱালোঁ লগতে অকণমান কি আয়োজন কৰা হৈছিল তাকো দেখুৱালোঁ আৰু এইদৰে আমি আহি আমাৰ অনুষ্ঠানটো ইমানতে শেষ কৰিলোঁ ধন্যবাদ আশা কৰোঁ মোৰ ভিডিঅ'টো চাই ভাল পালে সকলোকে ধন্যবাদ